মাজত ঘোঁৰাত উঠি বহি আছে, ঘোঁৰাত উঠি বহি আছে। মই ঘৰত বহি আছোঁ, আমি ঘৰত বহি আছোঁ। আমি ঘোঁৰা দামদাবো ঘোঁৰা লৈছোঁ, ঘোঁৰাত এতিয়া উঠি গৈ আছে মেঘটিয়া। আপোনালোকে দেখা পাইছে ইয়াৰ কেদাৰনাথৰ বাবা আপুনি দৰ্শন কৰি আহিলোঁ। এইফালে চাৰিওফালে গোটেই পাহাৰ দেখা পাইছে পাহাৰ। এয়া আমি এতিয়া ঘোঁৰাত উঠি গৈ আছোঁ। ঘোঁৰাত এতিয়া ঘোঁৰা আপোনাৰ এখন ঘোঁৰাৰ দাম লয় 2500-3000 এনেকৈ দাম আছে। আপোনালোকে দাম নকৰিলেও পাৰে, ধুনীয়াকৈ যাব পাৰে। আমি ঘোঁৰা খোজকাঢ়ি আমি এতিয়া আমি এতিয়া ঘৰত গৈ আছোঁ। আপোনাৰ দেখা পাইছে গোটেই পিনে গুৰাই পেলাই পূৰা বৰষুণ পূৰা যাব লাগে। আমি দিনটো আগদিনা খোজকাঢ়ি গ'লোঁ, পিছদিনা আমি ঘোঁৰালৈ বাবা দৰ্শন কৰিবলৈ আমি এতিয়া ঘৰলৈ উভতি আহি আছোঁ। এয়া আপোনালোকক দেখাই আছোঁ গোটেই চাৰিওফালে পাহাৰ গোটেই পাহাৰটোলৈ খোজকাঢ়ি আপোনাৰ কালি পূৰা বৰষুণ দি আছিলে, আপোনালোকে আজি ইমান ভাল লাগে আহি পেলাই। আমি দিনটো বৰষুণ ভাল লাগিছে। আপোনালোকে আহিব এবাৰ দৰ্শন কৰিব, দৰ্শন কৰিবলৈ বহুত ভাল লাগে, ইমান ধুনীয়া লাগিছে। আমি আহিছিলোঁ আপোনালোকক দেখাই দিছোঁ কিন্তু চাৰিওফালে পাহাৰ ইয়াত আপোনাৰ মেগী খাব হ'লে মেগী দাম লয় আপোনাৰ 60 টকা পানী বটল ল'লে আপোনাৰ 50 টকা পানী বটল লয়। খোৱা বস্তু অলপ পাৰিলে লৈ আহিব, লগতে লগত খোৱা বস্তু লৈ গ'লে ভাল যাব। ইমান ভাল লাগিছে আহি পেলাই। চাৰিওফালে হোটেল আছে, চাইডে ৰাস্তাটো হোটেল দি খুলি থোৱা আছে। আপোনালোকে দেখা পাব ইয়াত জিৰণিও ল'ব পাৰে, মানে বহি জিৰণি লৈ ইয়াত খাব পাৰে আপোনালোকে। আমি পূৰা দেখা পাইছোঁ আপোনালোকে গোটেইফালে ইমান ওখ পাহাৰ, বহুত ওখ পাহাৰ দেখাইছোঁ আপোনালোকক। ইয়াত হেলিপেডতো যায়, হেলিপেডত বহি আছে আপোনালোকে 4300 টকা লয়। আমি হেলিপেডত যোৱা নাই, সুধিছিলোঁ হেলিপেডৰ দাম 4300 টকা লয়। মানে খোজকাঢ়ি আছে, ভাল লাগিছে। ইয়াত মানে ঘৰৰ পৰা গোটেই নাইচলা বাঢ়ি আছোঁ, পাহাৰ পৰা খহি বাঢ়ি আছে। আমি আপোনালোকৰ পূৰা আপোনালোকে পাহাৰ মাজত খোজকাঢ়িব লাগিব, ছমাহ বন্ধ থাকে। আমি আহিলে আপোনাৰ 4300 টকা ল'ব, ঘোঁৰাত আহিলে 3000 পৰা 2000 1500লৈকে পাৰিব, দাম দৰ কৰিব লাগিব, বহুত ভাল লাগে। পেডেল গ'লে হাজাৰ মানুহ হয়, 22 কিলোমিটাৰ খোজকাঢ়িব লাগিব চাবলৈ। মাছলাবোৰ হৈ থাকে মাজে মাজে, আপোনালোকে বাবাৰ নাম লৈ থাকিব কি মজা লাগিছে। পাহাৰৰ পৰা পাহাৰ হৈ থাকে, দেখা পাইছে আপোনালোকে ইমান ধুনীয়া লাগে। আপোনালোকে আহিব, আহি বাবাৰ দৰ্শন কৰিব। আহি আপোনাৰ গৌৰীকুণ্ডৰ পৰা আপোনাৰ কেদাৰনাথৰ পৰা আপোনাৰ খোজকাঢ়ি বা গৌৰীকুণ্ডৰ পৰা আপোনাৰ ঘোঁৰা লৈ যাব। ঘোঁৰা আছে, ঘোঁৰা দাম ল'ব, ঝুলনা ল'ব। তাৰপৰা আপোনাৰ হেলিপেডৰ আপোনাৰ সোণপগা আগৰ পৰা কাশী তাৰপৰা আপোনালোকে হেলিপেড লৈ যাব পাৰে, হেলিপেডো আছে। আমি ঘৰত যোৱা আমি যাওঁতে খোজকাঢ়ি গৈছিলোঁ। আপোনাৰ 22 কিলোমিটাৰ বুলি কৈছে, 22 কিলোমিটাৰ আছে। আপোনালোকে খোজকাঢ়ি যাব। আপোনালোকে তাৰপৰা আহোঁতে আমি গ'লোঁ খোজকাঢ়ি পেলাই আপুনি ঘৰত আহিলোঁ। লগৰ পাটনাৰ আছিলে লৈছিলোঁ আৰু সেইটো ঘৰত আহিলোঁ। বহুত মানে ঘোঁৰাটো গৈ ভাল লাগিছে, খোজকাঢ়িও ভাল লাগিছে। তাত বাবাক দৰ্শন কৰিবলৈ আপোনাৰ ঘোঁৰাত উঠিম এতিয়া। ইয়াত ঘোঁৰা ইয়াত থাকে, ঘোঁৰাত কেদাৰনাথ ঘোঁৰা আপুনি দাম দৰ কৰিব পাব। হাজাৰ ঘোঁৰা আছে, দাম দৰ কৰিব পাৰে। দাম দৰ ক'ব আপোনাৰ 3000 2500 আপোনাৰ ঘোঁৰাত দাম দৰ কৰিব ভাল আছে। পচন্দ আপুনি দাম দৰ কৰিব পাৰিব। বহুত ঘোঁৰা আছে, দেখা পাইছে আপোনালোকে ঘোঁৰা মন্দিৰত ঘোঁৰা পাব। গৌৰীকুণ্ডৰ পৰা আপোনাৰ ঘোঁৰা পাব। ঘোঁৰা ইয়াত থাকিবলৈ লজ হোটেল চব ধুনীয়া আছে। ইয়াত দেখা পাইছে আপোনালোকৰ বাবাৰ গেট এখন, বাবা মন্দিৰৰ গেট এখন আছে। চাৰিওফালে হোটেল আছে, আপোনালোকে দেখা পাইছে। চাৰিওফালে হোটেল আছে, দেখা পাইছে আপোনালোকে। পূৰা বহুত ভাল লাগিছে আহি পেলাই আহিছিলোঁ।
দেখা পাইছে ইয়াত হৰ হৰ মহাদেৱ ইয়াত আপোনাৰ হৰ মহাদেৱ আপোনালোকে দেখা পাইছে গোটেই আহিছে আপোনালোকে আহিব আপোনালোকে দৰ্শন কৰিব বাবাক দেখা পাইছে ভৈৰৱনাথ মন্দিৰ আপোনালোকে দেখা পাইছে ভৈৰৱনাথ বাবা আছে ভৈৰৱনাথ বাবা দেখিছে এইটো ওপৰত আছে ভৈৰৱনাথ বাবা এই দেখা পাইছে ভৈৰৱনাথ মন্দিৰ আপোনালোকে দেখা পাইছে আপোনালোকে আহিব এবাৰ বাবা কেদাৰনাথ বাবা দৰ্শন কৰি ভৈৰৱনাথ বাবা দৰ্শন কৰিব আপোনালোকে